আপুনি কামদেৱৰ বিষয়ে নিশ্চয় শুনিছে বা নিশ্চয় ক'ৰবাত হ'লেও পঢ়িছে। পৌৰাণিক কালৰ বহু কাহিনীত কামদেৱৰ উল্লেখ পোৱা যায়। যিমানবোৰ কাহিনীত কামদেৱৰ উল্লেখ পোৱা যায়, সেই কাহিনীবোৰৰ পৰা এটাই অনুমান কৰিব পাৰি যে কামদেৱৰ সম্বন্ধ কামনা বাসনা আৰু প্ৰেমৰ লগত জড়িত আছিল। আচলতে কামদেৱ কোন হয়? কামদেৱ কেৱল এটা কাল্পনিক চৰিত্ৰ নেকিহে? নে তেওঁৰ অন্য দেৱতাসকলৰ দৰে এজন দেৱতা? আজি আমি এই ভিডিঅ'টোত কামদেৱৰ বিষয়ে নজনা বহুকেইটা ৰহস্যৰ বিষয়ে আপোনালোকক ক'ম, আৰু সেয়ে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। পৌৰাণিক কাহিনীৰ মতে কামদেৱ হ'ল দেৱী লক্ষ্মী আৰু ভগৱান বিষ্ণুৰ পুত্ৰ। কামদেৱৰ বিবাহ ৰতি দেৱী নামৰ এগৰাকী দেৱীৰ লগত সম্পন্ন হৈছিল, যিগৰাকী দেৱীক প্ৰেম আৰু আকৰ্ষণৰ দেৱী বুলি কোৱা হয়। কিছু কিছু পৌৰাণিক কাহিনীত এইটো উল্লেখ আছে যে কামদেৱ স্বয়ং ব্ৰহ্মাৰ পুত্ৰ আছিল আৰু তেওঁৰ সম্বন্ধ ভগৱান শিৱৰ লগত আছিল। যিদৰে পশ্চিমীয়া দেশবোৰত কিউপিড আৰু ইউনানী দেশত ইৰোছক প্ৰেমৰ প্ৰতীক বুলি কোৱা হয়, ঠিক সেইদৰে হিন্দু ধৰ্মগ্ৰন্থতো কামদেৱক প্ৰেম আৰু আকৰ্ষণৰ দেৱতা বুলি কোৱা হয়। কামদেৱৰ মন্দিৰ এভাগ অসমৰ কামৰূপ জিলাত আছে আৰু সেই মন্দিৰভাগক মদন কামদেৱ মন্দিৰ বুলি কোৱা হয়। তদুপৰি মদন কামদেৱৰ মন্দিৰত থকা প্ৰতিমা তথা ভাস্কৰ্যসমূহ মধ্যপ্ৰদেশৰ খাজুৰাহোত অৱস্থিত মহাদেৱৰ মন্দিৰৰ লগত মিল থকা বাবে মদন কামদেৱৰ মন্দিৰক অসমৰ খাজুৰাহোত আখ্যা দিয়া হৈছে। কোৱা হয় যে ভগৱান শিৱৰ দ্বাৰা তৃতীয় নেত্ৰ খোলাৰ পিছত ভস্ম হৈ পৰা কামদেৱে এই ঠাইতে পুনৰ জন্ম তথা পত্নী ৰতি দেৱীৰ সৈতে পুনৰ মিলন হৈছিল। যৌনতাৰ দেৱতা কামদেৱ আৰু তেওঁৰ পত্নী ৰতি দেৱীৰ সেই মনোমোহা কাহিনীয়ে ঠাইখন আজিও জীৱিত কৰি তুলিছে। এই মন্দিৰটো ঘন জংঘলৰ মাজত ডাঙৰ ডাঙৰ গছ-গছনিৰ মাজত লুকাই আছে। এটা কাহিনীৰ মতে ভগৱান শিৱক সতীৰ পিতৃয়ে কৰা অপমানৰ বাবে দুখিত আৰু ক্ৰোধিত হৈ যজ্ঞৰ অগ্নিত জাপ দি সতীয়ে আত্মহত্যা কৰিল, আৰু তাৰ পিছত সতীয়েই দেৱী পাৰ্বতীৰ ৰূপত জন্ম ল'লে। সতী দেৱীৰ মৃত্যুৰ পিছত ভগৱান শিৱই সংসাৰৰ সকলো বন্ধনৰ পৰা মুক্ত হৈ মায়ামোহ পৰিত্যাগ কৰি তপস্যাত লীন হ'ল। তেওঁ কোনো প্ৰকাৰে চকু মেলা নাছিল। তাকে দেখি সকলো দেৱতাই মহাদেৱৰ কঠোৰ তপস্যা ভংগ কৰিবলৈ কামদেৱক অনুৰোধ কৰিলে। সকলো দেৱতাৰ অনুৰোধত কামদেৱে নিজৰ কামনা আৰু প্ৰেমৰ বাণ প্ৰহাৰ কৰিলে যাতে দেৱী পাৰ্বতীৰ প্ৰতি মহাদেৱৰ মনত প্ৰেম ভাৱ জাগৃত হয়। আৰু যেতিয়া শিৱই ক্ৰোধিত হৈ চকু মেলিলে, সেই ক্ৰোধৰ প্ৰকোপত কামদেৱ পুৰি ভস্ম হৈ গ'ল। যেতিয়া শিৱই কামদেৱক ভস্ম কৰিলে, তেতিয়া কথাটো গম পাই কামদেৱৰ পত্নীয়ে বিলাপ কৰিবলৈ ধৰিলে। তেতিয়া শিৱই কামদেৱক পুনৰ শ্ৰীকৃষ্ণৰ পুত্ৰৰ ৰূপত পৃথিৱীত জন্ম লোৱাৰ কথা ক'লে। শিৱই কোৱা মতে ভগৱান কৃষ্ণ আৰু ৰুক্মিণীৰ প্ৰদ্যুম্ন নামৰ এজন পুত্ৰ আছিল, যিজন কামদেৱৰে অৱতাৰ আছিলে। কোৱা হয় যে শ্ৰীকৃষ্ণৰ সৈতে শত্ৰুতা থকা ৰাক্ষস শম্ভাৰাসুৰে নৱজাতক প্ৰদ্যুম্নক অপহৰণ কৰি লৈ গৈছিল আৰু সমুদ্ৰত পেলাই দিছিল। সেই শিশুটিক এটা মাছে গিলি থলে, আৰু সেই মাছটো মাছমৰীয়াৰ জালত পৰিল, আৰু মাছমৰীয়াই সেই মাছটো শম্ভাৰাসুৰ ৰান্ধনীশাললৈকে ভোজনৰ বাবে লৈ আহিল। আৰু তেতিয়া ৰতি দেৱীয়ে সেই ৰান্ধনীশালতে কাম কৰা এগৰাকী মায়াৱতী নামৰ স্ত্ৰীৰ ৰূপ ধাৰণ কৰি ৰান্ধনীশালত প্ৰৱেশ কৰিলে। মাছটো ৰতিয়ে কাটি তাৰ পৰা ওলোৱা প্ৰদ্যুম্নক ৰতিয়ে নিজৰ ল'ৰাৰ সমানে লালন পালন কৰিলে, আৰু যেতিয়া সেই ল'ৰাজন ডাঙৰ হ'ল, তেতিয়া তেওঁক পূৰ্বজন্মৰ সকলো কথা মনত পেলাই দিয়া হ'ল। কথাবোৰ মনত পেলোৱাৰ বাহিৰেও তেওঁ পূৰ্বজন্মত যি যি বিদ্যাত পাৰ্গত আছিল সেই সকলোবোৰ শিকালে, আৰু তাৰ পিছত প্ৰদ্যুম্নই শম্ভাৰাসুৰক বধ কৰিলে আৰু মায়াৱতীক নিজৰ পত্নীৰ ৰূপত অৰ্থাৎ ৰতি দেৱীৰ ৰূপত দ্বাৰকালৈ লৈ আহিল। অন্য এটা কাহিনীৰ মতে ভগৱান শ্ৰীকৃষ্ণকো কামদেৱে নিজৰ নিয়ন্ত্ৰণত আনিবৰ বাবে চেষ্টা চলাইছিল। কামদেৱে ভগৱান শ্ৰীকৃষ্ণৰ লগত এইটো চৰ্ত ৰাখিছিল যে তেওঁক স্বৰ্গৰ অপেশ্বৰী সকলোতকৈও সুন্দৰ গোপিনীসকলৰ প্ৰতি তেওঁক আকৰ্ষিত কৰি দিব। শ্ৰীকৃষ্ণই কামদেৱৰ সকলো চৰ্ত স্বীকাৰ কৰিলে আৰু গোপীসকলৰ সৈতে ৰাসলীলা কৰিলে, যদিও শ্ৰীকৃষ্ণৰ মনত এক মুহূৰ্তৰ বাবেও কামনা বাসনাই ঠাই পোৱা নাছিল। অন্য এটা কাহিনীৰ মতে এবাৰ ভগৱান ব্ৰহ্মা প্ৰজাৰ সংখ্যা বৃদ্ধি কৰিবৰ বাবে ধ্যানমগ্ন হৈ আছিল, আৰু তেতিয়াই ব্ৰহ্মাদেৱৰ অংগৰ পৰা তেজস্বী পুত্ৰ কামৰ উৎপন্ন হ'ল। তেওঁৰ পৰা কিবা আজ্ঞা আছে নেকি সুধিলে। তেতিয়া ব্ৰহ্মাই ক'লে যে মই সৃষ্টিখন উৎপন্ন কৰিবৰ বাবে প্ৰজাপতিসকলক উৎপন্ন কৰিছিলোঁ, কিন্তু তেওঁলোক সৃষ্টি ৰচনাত সফল নহ'ল, আৰু সেই কামটোকে কৰিবলৈ মই তোমাক আজ্ঞা দিলোঁ। এই কথাটো শুনি কামদেৱ তাৰ পৰা বিদায় লৈ অদৃশ্য হৈ গ'ল।
তাকে দেখি ব্ৰহ্মা ক্ৰোধিত হৈ পৰে আৰু আদেশ নমনাৰ বাবে অভিশাপ দিয়ে যে তুমি যিহেতু মোৰ বচন নামানিলা সেইবাবে তোমাৰ অতি সোনকালেই সৰ্বনাশ হ'ব।